এক নম্বৰ সাঁথৰটো হৈছে কি হাতীৰ হুৰ নাই? ইয়াৰ উত্তৰটো আপুনি বাৰু জানেনে? ইয়াৰ উত্তৰটো হৈছে গুৱাহাটী। ২ নম্বৰ সাঁথৰটো হৈছে ডেকা কালত আকাশ চোৱা, বুঢ়া কালত তল মোৱা। ইয়াৰ উত্তৰটো আপুনি বাৰু জানেনে? ইয়াৰ উত্তৰটো হৈছে বাঁহগছ। ৩ নম্বৰ সাঁথৰটো হৈছে এটা ফল দিনত পকে, এটা পকে ৰাতি। এইকেইটা কি ফল? কোৱাচোন ভাবি চিন্তি। ইয়াৰ উত্তৰটো আপুনি বাৰু জানেনে? ইয়াৰ উত্তৰটো হৈছে বেলি আৰু জোনবাই। ৪ নম্বৰৰ সাঁথৰটো হৈছে এঠেঙীয়া বগলী, নিতৌ নাচে গধূলি। ইয়াৰ উত্তৰটো আপুনি বাৰু জানেনে? ইয়াৰ উত্তৰটো হৈছে বিচনী। ৫ নম্বৰৰ সাঁথৰটো হৈছে পেট আছে পেটু নাই, মুখ আছে জিভা নাই। ইয়াৰ উত্তৰটো হৈছে কলহ। ৬ নম্বৰৰ সাঁথৰটো হৈছে এযোৰ পক্ষী আছে, কাকো কোনেও নেদেখে। ইয়াৰ উত্তৰটো কি হ'ব বাৰু? ইয়াৰ উত্তৰটো হৈছে চকুজুৰি। ৭ নম্বৰৰ সাঁথৰটো হৈছে ঘৰৰ তলত ঘৰ, তাতে পৰি মৰ। ইয়াৰ উত্তৰটো হৈছে আঁঠুৱা। ৮ নম্বৰৰ সাঁথৰটো হৈছে দিনত ভৰি পৰে ল'ৰা ছোৱালী, ৰাতি নাথাকে কোনো প্ৰাণী। ইয়াৰ উত্তৰটো কি হয় বাৰু? ইয়াৰ উত্তৰটো হৈছে পঢ়াশালী। ৯ নম্বৰৰ সাঁথৰটো হৈছে কি পাতৰ ঠাৰি নাই? ইয়াৰ উত্তৰটো কি হ'ব বাৰু? ইয়াৰ উত্তৰটো হৈছে টিন পাত। ১০ নম্বৰৰ সাঁথৰটো হৈছে অসম দেশৰ বিষম কথা, কি গছৰ পাত গোটা। ইয়াৰ উত্তৰটো কি হ'ব বাৰু? ইয়াৰ উত্তৰটো হৈছে পিঁয়াজ, পিঁয়াজ গছ। ১১ নম্বৰ সাঁথৰটো হৈছে ইয়াতে মাৰিলে টিপা, গড়গাঁও পালেগৈ শিপা। ইয়াৰ উত্তৰটো কি হ'ব বাৰু? ইয়াৰ উত্তৰটো হৈছে ভূমিকম্প। ১২ নম্বৰৰ সাঁথৰটো হৈছে লাগিলে পেলাই থয়, নেলাগিলে উঠাই থয়। ইয়াৰ উত্তৰটো কি হ'ব বাৰু? ইয়াৰ উত্তৰটো হৈছে চাইকেলৰ ষ্টাণ্ড। ১৩ নম্বৰৰ সাঁথৰটো হৈছে কি বল খেলিব নোৱাৰি। ইয়াৰ উত্তৰটো কি হ'ব বাৰু? ইয়াৰ উত্তৰটো হ'ব মনোবল। ১৪ নম্বৰৰ সাঁথৰটো হৈছে মই পানী খালে মৰি যাওঁ, বেলেগ বস্তুবোৰ খালে বাঢ়ি যাওঁ, মই কি হয় বাৰু? ইয়াৰ উত্তৰটো আপুনি বাৰু জানেনে? ইয়াৰ উত্তৰটো হৈছে জুই। ১৫ নম্বৰৰ সাঁথৰটো হৈছে মই ৰৈ নাথাকোঁ, মোক নষ্ট কৰাটো সহজ, মই কি হয় বাৰু? ইয়াৰ উত্তৰটো হ'ব সময়।